বৰফে হয় আজি 5 ফেব্ৰুৱাৰী এতিয়া মাঘ মাহ কিন্তু বতৰ চাওকচোন কেনেকুৱা শিল বৰষুণ আৰু ইমান ঠাণ্ডা এইকেইদিন আৰু আজি মানে গুৱাহাটীত প্ৰথমবাৰৰ কাৰণে এনেকুৱা শিল বৰষুণ দেখা পালোঁ শিলাবৃষ্টি আৰু সেইকাৰণে অকণমান ভিডিঅ' কৰি থ'লোঁ আপোনালোককো দেখুৱাওঁ বুলি পানী মানে বৰষুণৰ পানী নাই শিলেই পৰিছে সকলোফালে আপোনালোকে চাওকচোন গোটেই বগা হৈ গৈছে শ্বিলঙৰ নিচিনা হৈ গৈছে আমাৰ ঘৰৰ সন্মুখত এয়া এয়া চাওক আমাৰ ফটাশিল আমবাৰী এতিয়া শ্বিলং হৈ গ'ল শ্বিলং ঠাণ্ডা কেনেকুৱা কঁপি আছো এইখিনি চফা ওপৰত আছিলে আৰু বৰষুণ শেষ হোৱাৰ পিছত এইদৰে বৰফবিলাক গোট খাই গ'ল আৰু আমি সকলোৱে অকণমান ফটো মাৰিলোঁ কেইখনমান সেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাব যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ফটোকেইখন কেনেকুৱা লাগিছে বিশেষকৈ জনাব